নমস্কাৰ। ইমান গৰম দিছে, সূৰ্যৰ ৰশ্মিত আমাৰ মুখখন ডাইৰেক্ট এটেক কৰে আৰু সূৰ্যৰ ৰশ্মিয়ে আমাৰ গোটেই মুখখন পুৰি পেলায়। প্ৰথমতে আমাৰ মুখখনতে ৰ'দটো পৰে, গতিকে মুখখন সোনকালে ক'লা পৰে। তাৰ বাবে মই ঘৰুৱাভাৱে এটা পদ্ধতি অৱলম্বন কৰোঁ, তাকে আপোনালোকৰ ওচৰলৈ লৈ আহিছো। মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। এটা বাটিত আইচ কিউব লৈছো দুটা আৰু আনটো বাটিত অকণমান দৈ লৈছো। তাত মই অকণমান হালধি দি দিছো। এতিয়া দৈ আৰু হালধিখিনি খুব ধুনীয়াকে মিক্স কৰি লৈছো। আমি যিহেতু সদায় ওলাই যাওঁ বাহিৰত, গতিকে অকণমান ছালৰ যত্ন আমি লোৱাটো খুবেই দৰকাৰ। নহ'লে আমাৰ কম বয়সতে বহুত বেছি বয়স যেন লাগে আৰু স্কিনখন একেবাৰে ক'লা পৰি যায়। গতিকে এইটো আচলতে ক'লা স্কিনখন বগা কৰাৰ কাৰণেহে বা ব্ৰাইট কৰাৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। এইটো মই বহু দিনৰ পৰা ব্যৱহাৰ কৰি আহিছো। এতিয়া মুখত মই আইচ কিউবেৰে মুখখন চাফা কৰি ল'ম। এয়া মই আইচ কিউব লগাইছো। আইচ কিউব লগালে মুখখন ঠাণ্ডা পৰি যায়। গোটেই মুখখনতে মই আইচ কিউব লগাইছো। ৰাতিপুৱা ৰ'দটো একদম পুৰা মুখত পৰে আৰু মুখত পৰাৰ লগে লগে গোটেই ছালখন আমাৰ পুৰি যায়। গোটেই মুখখন মই এনেকে লাহে লাহে ঘঁহি দিছো। ই আমাৰ ছালখন অকণমান টাইট হৈ থকাটো সহায় কৰে। লাহে লাহে এপ্লাই কৰিব লাগে, যিহেতু আমাৰ খুব চেনচিটিভ হয়, মুখৰ স্কিনটো খুব পাতল হয়, গতিকে আমি খুব লাহে লাহে ব্যৱহাৰ কৰিব লাগে। এতিয়া এখন কটন কাপোৰেৰে আমি মুখখন মুচি ল'ব লাগে। মুখখন ভালদৰে মুচি পানীটো উঠাই দি আইচৰ যিটো আমাৰ পানী লাগিছিলে, সেই পানীটো আমি উঠাই দিলো। ইয়াৰ পিছত অকণমান কটন লৈ মই যে পেষ্টটো বনাই থৈছিলো, দৈ আৰু হালধিৰ পেষ্টটো, এই পেষ্টটো মই এতিয়া মোৰ মুখত এপ্লাই কৰিম। মই কটনেৰে এপ্লাই কৰিছো। মই বিউটিচিয়ান নহয় দেই, মই জাষ্ট এইবোৰ ঘৰুৱা পদ্ধতি অৱলম্বন কৰো আৰু সেইটোৱে মই ভিডিঅ' আকাৰে ৰাখি থৈছো। আপোনালোকে যদি কোনোবাই লগাব বিচাৰে লগাব পাৰিব। ইয়াৰ পৰা মই কিন্তু সুফল পাইছো। এয়া চাওক, মই লগাই দিলো। হালধি আৰু দৈ, বেলেগ একো নালাগে, এয়াতো আমাৰ সাধাৰণতে ঘৰত থাকেই। গতিকে এই সাধাৰণ বস্তুটো আমি খুব কম সময়ৰ ভিতৰতে এপ্লাই কৰিব পাৰো। এতিয়া মই এনেদৰে 20 মিনিটৰ বাবে ৰাখি থম। আৰুতো বগা হবলৈ সকলোৰে মন যায়, গতিকে আমি এনেদৰে মাজে সময়ে কৰি থাকিব লাগে। এই পদ্ধতিটো আমি সপ্তাহত 4 দিন মান কৰিব পাৰিলে খুবেই ভাল আৰু সদায় কৰিলেও কোনো ক্ষতি নহয়। দৈ খোৱাটোতো চবতকৈ ভাল। আমি যেতিয়া ৰ'দত ওলাই যাওঁ, তেতিয়া আমি যদি অকণমান দৈ খাই যাওঁ, তেন্তে ছানবাৰ্ণৰ পৰা আমি অকণমান বাচি চলিব পাৰিম। দৈ সদায় আমি খাব লাগে। বাহিৰত ৰ'দত ওলাই যোৱাৰ আগতে সদায় অকণমান দৈ খাই যাব লাগে। দৈটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল, স্কিনৰ কাৰণে খুবেই ভাল, খুব স্মুথ হৈ থাকে স্কিন। দৈ খালে স্কিনৰ উজ্জ্বলতা বাঢ়ে। সকলোৱেতো এইবোৰ কথা জানেই, তথাপিতো মই এবাৰ আপোনালোকক মনত পেলাই দিলো। 20 মিনিট হৈ গ'ল, মোৰ গোটেই শুকাই গৈছে। এতিয়া মই ফেনৰ তলতে আছিলো, 20 মিনিট হৈ গ'ল। এই 20 মিনিটৰ পিছত এতিয়া মই মুখখন ধুই আহো, তাৰপিছত আপোনালোকক দেখাই আছো। এয়া চাওক, মই মুখখন ধুই আহিলো। মই মুখখন ভালদৰে মুচি দিছো। এতিয়া চাওক, পুৰা ফ্ৰেছ ফ্ৰেছ লাগি গ'ল, মুখখন পুৰা বগা হৈ গ'ল। থেংক ইউ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল? ভাল লাগিল যদি লাইক এটা কৰি দিব আৰু মোৰ পেজটো ফলো কৰি দিবচোন। তেতিয়াহ'লে আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ মই উৎসাহ পাম। থেংক ইউ। বাই বাই।